Hello everyone, good morning. আজি হৈছে 20 তাৰিখ বুধবাৰ। আমি আকৌ আজি ধেমাজিলে যাওঁ। যেহেতু কৈছিলে আমাৰ ট্ৰান্সফাৰ, সো গতিকে ৰুমটো আকৌ এবাৰ চাই আহোগে। বহুত বিচাৰিলো, পাইছো, কিছুমান পছন্দ হোৱা নাই। তো আৰু এটা পাইছো, আজি চাই আহোগেচোন কেনেকুৱা হয়। তো বলক আপোনালোকো দেখাও। ফাইনেলি ধেমাজিৰ পৰা পালোহি। ইমান বৰষুণ, আজি বতৰটো বহুত বেয়া কৰিছিলে আৰু ৰুমটো নেদেখুৱালো, বৰষুণ যে। পালো আৰু যেনে তেনে এটা ৰুম। বহুত চালো, মোৰ বিষ এতিয়া। তাতে মোৰ এটা পাৰ্চেল আহিলে DTDCৰ পৰা। এই মেখেলা চাদৰ বা জাহ্নবী কাচলিৰ হয় হা। মই দেখাওঁ আপোনালোকক মেখেলা চাদৰযোৰ, খুবেই ধুনীয়া লাগে। এয়া হৈছে মেখেলা চাদৰযোৰ। এখন হৈছে চাদৰ, পিচ কালাৰ হয়, খুব ধুনীয়া কালাৰটো, মানে মিঠা আৰু মোক বহুত ভাল লাগে। চ' মই এইটো কালাৰ ল'লোঁ। ভালেকেইযোৰ দেখাইছিলে কিন্তু এইযোৰ ল'লোঁ। তো এইফালে হৈছে মেখেলা, এইফালে এনেকৈ পটিটো। তো জাষ্ট অকল ডিজাইন আছে, সৰু সৰু ফুল, গল্ডেন আৰু ব্লু আছে আৰু মেৰুন অলপ দি দিছে। কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি আপুনি মানে কাপোৰটো খুব ভাল দেই, বেয়া নহয় কাপোৰটো। মই মানে কি গৰম দিনতো পিন্ধিব পাৰিব, বিয়া চিয়া মানে ধুনীয়াকৈ পিন্ধিব পাৰোঁ। এইযোৰ হৈছে টচ পাত বুলি কোৱা হৈছিলে, সেইটো কাৰণে ল'লোঁ। ইয়াৰ প্ৰাইচটো হৈছে 1500। বেছি হৈছে নি আপোনালোকে ক'বচোন। এইফালে মই কচু শাকখিনি ধুই ল'লোঁ। ৰ'দত কমেও মই 1 ঘণ্টামান শুকাই দিলোঁ। তেতিয়া কি হয় মানে বস্তুটো আঠাবোৰ গুচি যায় আৰু ইমান নখজুৱায়। চ' এইফালে মই কুকাৰটো এইফালে গেছ অন কৰিলোঁ। এতিয়া মই গোটেই কচুবোৰ ইয়াতে দি দিম। এমুঠি আনিছিলে আজি, বেছি নহয়, কম হয়। চ' ইয়াৰ পৰিমাণত মই নিমখো দিম। যদি আপোনালোকে ডাঠ খাবলৈ মন যায় তেতিয়া আপোনালোকে পানী বেছিকৈ দিব। যদি পাতলাকৈ খাবলৈ মন যায় তেতিয়া পানী কমকৈ দিলেও হ'ব। মই নিজৰ মানে কি ক'ম আৰু, নিজৰ আন্দাজমতে দিছোঁ কি হয় বস্তুটো। ইমানটি দিলে হ'ব চাগে। মই অলপ বেছিকৈ দি দিওঁ, ডাঠ হ'লে ভাল লাগে বস্তুটো। এতিয়া আমি বন্ধ কৰি দিওঁ। এইফালে মই ৰেডি কৰি লৈছোঁ। এইফালে সৰু পিঁয়াজ এটা কাটি লৈছোঁ। এইফালে তেজপাত গোন্ধটোৰ কাৰণে দিম। তাৰ এইফালে আদা, নহৰু আৰু কেঁচা জলকীয়া। তো এইফালে শুকান জলকীয়া 2টা লৈছোঁ, এইটোও টেষ্ট কাৰণে দিম। আপোনালোকে স্কিপ কৰিব পাৰে, কিন্তু কচু শাকত চাবচোন বেছি জ্বলা দি খালেহে ভাল লাগে। আৰু মই জালুকো দিম। জালুকৰ গুড়িটো মই অলৰেডি মানে নিজে পিচি লওঁ, তো থৈ দিছোঁ সেইকেইটা। তো এইফালে ঘৰৰ শুকান মাছ দি মাহী এটা যাতে মায়ে দি পঠালে। তো এইফালে সৰু বিলাহী, তো এইকেইটাই দিম। এনেকুৱা হ'ল 7 বাৰ হুইচেল মাৰিলোঁ। এতিয়া ঘুটুনি থকাহেঁতেন ভাল আছিল, যিহেতু আমি ঘৰত নাই, ঘুটুনি নাই। এতিয়া হেতা দি ঠিক কৰিব লাগিব আৰু পূৰা ঘুটিব লাগিব। এইফালে মই ধুনৰ কাৰণে চিকেন ফ্ৰাই কৰিছিলোঁ। এইফালে এয়া, তো মই ইয়াতে দিম পিঁয়াজবোৰ। প্ৰথমতে দিওঁ তেজপাত, তাৰপিছত পিঁয়াজ, আদা, নহৰু পেষ্ট, আৰু আপুনি ড্ৰাই চিলিকেইটা দি দিম। মই হালধি নিদিওঁ, আপোনালোকে হালধি দিব পাৰে। মানে মই কি হয়, এইবিলাক কচুটো মানে গ্ৰীণ হৈ থাকিলেহে ভাল পাওঁ, একদম ফ্ৰেছ লাগে তেতিয়া। আৰু এই কেৰাহীটো যে ক'লা দেখিছে, এইখিনি যিমান চাফা কৰিলেও নাযায়। এইটো উৎপলৰ কলেজ লাইফৰ দিনৰ কেৰাহী হয়, আজিলৈকে চলাই আছোঁ। তো এইখিনি মই অলপ সিজিবলৈ দিম, অলপ ৰেড হোৱালৈকে। তো এইফালে হৈ গ'ল, সিজিলে। এতিয়া দিম এইখিনি শুকান মাছখিনি। তাৰপিছত ঢালি দিম বিলাহীকেইটা। আপোনালোকৰ হাতত যদি সৰু বিলাহী নাই, তেতিয়ালৈকে আপোনালোকে ডাঙৰ বিলাহীটো দিব পাৰে। এইখিনি এতিয়া অলপ সিজাই লওঁ নিমখ দি কেনে। এইখিনি সিজাৰ পাছতহে কচু শাকখিনি দি দিম। সিজি গ'ল, তো এতিয়া এইটো দি দিম। এয়া ইমান ধুনীয়াকৈ উতলিছে। এতিয়া আমি জালুকৰ গুড়ি দিম,
পৰিমাণটো চাই ল'ব মই সেইকাৰণে দিয়া নাই বাৰু এচামুচ বা হেৰি মই দিয়া নাই নিজৰ কিমানখিনি আছে শাকখিনি চাই কিনে দিছোঁ